যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা জাষ্ট পিচ নামৰ এটা সন্মিলনত এজনী তৰুণী নিজৰ গল্প ক'বলৈ গৈ নিজেও কান্দিছিল, আনকি উপস্থিত সকলোকে কন্দুৱাইছিল। আজি মই যাৰ গল্প বৰ্ণনা কৰিম তাৰ নাম হ'ল ইয়নমি পাৰ্ক। তাৰ দেশ পৃথিৱীৰ সবাতোকৈ ৰহস্যময় নেতা কিম জং উনৰ উত্তৰ কোৰিয়া। ইয়নমি পাৰ্কৰ বয়স যেতিয়া মাত্ৰ 9 বছৰ, সেই বয়সত তাই নিজৰ বন্ধুৰ মাকৰ মৃত্যুদণ্ড হোৱা দেখিছিল, যাৰ অপৰাধ আছিল উত্তৰ কোৰিয়াত বহি বিদেশী চিনেমা চোৱা। পাৰ্ক আৰু কয়, তাৰ ভাগ্য হৈছিল টাইটানিক চিনেমা চোৱা। এই চিনেমাৰ কেইটামান দৃশ্য তাৰ মনৰ বন্ধ দুৱাৰ যেন খুলি দিছিল। তাই অনুভৱ কৰিব পাৰিছিল উত্তৰ কোৰিয়াৰ বাহিৰতো বিশাল এটা পৃথিৱী আছে, য'ত সপোন দেখা যায়, ভাল পোৱা যায়, আছে ইচ্ছাকৃতভাৱে চলাৰ স্বাধীনতা। ইয়নমিৰ জীৱনৰ গল্প বদলি গৈছিল তাইৰ দেউতাক গ্ৰেপ্তাৰ হোৱাৰ পিছত। অবৈধ ব্যৱসায়ৰ অভিযোগত উত্তৰ কোৰিয়াৰ পুলিচে গ্ৰেপ্তাৰ কৰে তাইৰ দেউতাকক। লগে লগে ছিন্ন ভিন্ন হৈ পৰে ইয়নমিৰ পৰিয়াল। অৱস্থা ইমান শোচনীয় হৈ পৰে যে সিহঁতৰ জীয়াই থাকিব লগা হয় বিভিন্ন কীট পতংগ খায়। ইয়াৰ পিছত তাইৰ দেউতাকক মৃত্যুদণ্ড দিয়া হয়। ইয়নমি নিজেই দাপন কৰে তাইৰ দেউতাকৰ মৃত্যুদেহ। দেউতাকৰ কাৰণে যে অলপ কান্দিব সেই সুবিধাও পোৱা নাছিল ইয়নমি। মাত্ৰ 16 বছৰ বয়সত ইয়নমিৰ ডাঙৰ ভনী পৰিয়াল এৰি চীনলৈ পলাই যায়। ইয়নমি নিজেও চীনলৈ পলাই যোৱাৰ পৰিকল্পনা কৰে। উত্তৰ কোৰিয়াৰ পৰা অন্য দেশলৈ পলাই যোৱা অত্যন্ত বিপদজনক, কাৰণ এবাৰ ধৰা পৰিলে আৰু ৰক্ষা নাই। কিন্তু এজন অপৰাধীৰ পৰিয়ালৰ সদস্য হৈ উত্তৰ কোৰিয়াত জীয়াই থকা কোনোভাৱেই সম্ভৱ হোৱা নাছিল ইয়নমিৰ। কাৰণ এটাই, সেয়া হ'ল উত্তৰ কোৰিয়াত যদি কোনোবাই অপৰাধ কৰে, তাৰ শাস্তি ভোগ কৰিব লাগে 3 পুৰুষ লোকে। ইয়নমিৰ লক্ষ্য আছিল মাকক লৈ যিকোনো মূল্যত চীনলৈ পলাই যোৱা। কিন্তু চীনলৈ পলাই যোৱা ইমান সহজ নাছিল ইয়নমিৰ কাৰণে। চীনলৈ পলাবলৈ হ'লে প্ৰথমতে পাৰ হ'ব লাগিব ইয়ালু নদী। যিয়ে নহওক, তেতিয়া ইয়ালু নদীৰ পানী বৰফত পৰিণত হৈছিল ঠাণ্ডাত। এয়া আছিল ইয়নমিৰ কাৰণে গ্ৰীণ ছিগনেল। অৱশেষত এদিন ৰাতি অন্ধকাৰত মাকক লৈ এজন অচিনাকি ব্যক্তিৰ সহযোগত ইয়ালু নদী পাৰ হৈ চীনৰ মানচুৰিয়া প্ৰদেশত সোমাই পৰে ইয়নমি আৰু তাইৰ মা। কিন্তু উত্তৰ কোৰিয়াৰ বিপদ এৰাব পাৰিলেও আৰম্ভ হয় চীনা সীমান্তত নতুন বিপদ। চীনা সৈন্যৰ হাতত ধৰা পৰে মাক আৰু জীয়েক। বহুতো অনুৰোধ কৰাৰ পিছত এটা চৰ্তত এৰি দিবলৈ মান্তি হয় চীনা সৈন্যসকল। সেয়া হ'ল যৌন কামনাৰ বলি হ'ব লাগিব ইয়নমি। দুখ আৰু আৱেগিক হৃদয় লৈ ইয়নমিয়ে ক'লে, উত্তৰ কোৰিয়াৰ নাৰীসকল হ'ব পাৰে দুৰ্বল, কিন্তু ইয়াৰ মাকসকল বেছি শক্তিশালী। সেয়ে মোক বচাবলৈ গৈ মোৰ মা নিজকে উৎসৰ্গ কৰি দিছিল চীনা সৈন্যৰ হাতত। চকুৰ সন্মুখত মাকক শাৰীৰিকভাৱে নিৰ্যাতন হোৱা দেখিছিল ইয়নমি। এই বৰ্ণনা দিবলৈ গৈ উচপি উঠিছিল ইয়নমি। এজনী জীয়েক হৈ মাকক শাৰীৰিকভাৱে নিৰ্যাতনৰ হোৱা কথাবোৰ ভাবি এতিয়াও বুকুৰ কঁপি উঠে ইয়নমিৰ। ইয়াৰ পিছত মাক আৰু জীয়েকক $65 আৰু $300 বিনিময়ত বিক্ৰী কৰি দিয়ে যৌনকৰ্মী হিচাপে। 2 বছৰ কাল যৌনকৰ্মী হিচাপে জীৱন নিৰ্বাহ কৰে ইয়নমিয়ে। ইয়াৰ মাজত তাইৰ পৰিচয় হয় এজন খ্ৰীষ্টান ধৰ্মযাজকৰ লগত। ধৰ্মযাজকজনে তাইক পলাবলৈ সহায় কৰিব বুলি আশ্বাস দিয়ে, কিন্তু চৰ্ত এটাই, সেয়া হ'ল ইয়নমিৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লাগিব। ইয়নমিয়ে সেই চৰ্তত ৰাজি হোৱাৰ পিছত পলোৱাৰ ব্যৱস্থা কৰি দিয়ে সেই ধৰ্মযাজকজনে। ৰাতিৰ অন্ধকাৰত গভীৰ মৰুভূমিৰ মাজেদি যাত্ৰা আৰম্ভ হয় ইয়নমিৰ। এইবাৰ গন্তব্য আছিল মংগোলিয়া। এইবাৰ ইয়নমি অকলে নাছিল, তাইৰ লগত আছিল আৰু উত্তৰ কোৰিয়াৰ 8জন বাসিন্দা। প্ৰত্যেকৰ লগত আছিল কটাৰী আৰু বিগ। মংগোলিয়াৰ সীমান্তত ধৰা পৰিলে আৰু যাতে নিৰ্যাতনৰ বলি হ'ব নালাগে, সেইকাৰণে সিহঁতে লগত কটাৰী আৰু বিগ ৰাখিছিল নিজকে শেষ কৰি দিয়াৰ বাবে। কিন্তু এইবাৰ সিহঁতৰ লগত আৰু কোনো বেয়া ঘটনা নঘটিল। মংগোলিয়াৰ সীমান্তৰ পৰাই স্বাধীনতাৰ পোহৰ আৰু ৰঙীন সপোন দেখিবলৈ আৰম্ভ কৰে ইয়নমি।
স্বাধীনভাৱে জীয়াই থকাৰ আৰু জীৱনৰ ৰঙীন সপোন দেখিবলৈ ইয়েনমে যি সংগ্ৰাম কৰিছিল সেয়া অকল্পনীয়। গোটেই পৃথিৱীত হাজাৰ হাজাৰ ইয়েনমে এতিয়াও পৰাধীন। এদিন নহয় এদিন সিহঁতে পৰাধীনতাৰ পৰা স্বাধীনতাৰ ৰঙীন সপোন দেখিব পাৰিব বুলি